Hello everyone, hi, নমস্কাৰ মই বিশ্বজিৎ। অহা 22 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি জনতা কাৰ্ফিউ ঘোষণা কৰিছে, জনতা কাৰ্ফিউ ঘোষণা কৰাৰ আঁৰৰ কথাটো বুজি পোৱাটো বহুতে জৰুৰী। আমি যেনেকৈ আমাক এইটো সময়ত এইটো কথা জানাটো বহুতে বেছি দৰকাৰ, কাৰণ আজি চাইনা বা ইটালীৰ যি পৰিস্থিতি, সেই পৰিস্থিতিটো আমাৰ ভাৰতত নহওক, আমি প্ৰত্যেকজনে সেইটোৱে বিচাৰোঁ। আৰু সেইটো বিচাৰিলে নহ'ব, তাৰ কাৰণে আমি কিছু কাম কৰিব লগা আছে, সেইখিনি কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো জনতা কাৰ্ফিউ ঘোষণা কৰিছে, তাৰ কাৰণে ৰাজনীতিবিদসকলে বিভিন্ন ধৰণৰ ৰাজনীতিক মন্তব্য কৰিছে, ধেমালি কৰাসকলে ধেমালি কৰি আছে, কিছুমানে মেমে বনাই আছে, কিবা এইটো একচুৱেলি এইটো সময় ধেমালি কৰা সময় নহয়। বিৰাট ছিৰিয়াছ টপিক এটা, এইটো ছিৰিয়াছ হোৱাটো আমি বহুতে জৰুৰী। যেনেকৈ অলপ আমাক নিজকে এইখিনি ছিৰিয়াছ হোৱাটো দৰকাৰ, কাৰণ কথাটো এনেকুৱা যে কৰোণা ভাইৰাছটো এনেকুৱা এটা ভাইৰাছ যেনেকৈ ই এজনৰ পৰা বহুতলৈ স্প্ৰেড হৈ যায়। তো এইটো বস্তু স্প্ৰেড নহ'বৰ কাৰণে এইটো ঘোষণা কৰা হৈছে, কাৰণ যাৰ কৰোণা ভাইৰাছ হয় বা হৈ থকা ব্যক্তিজনে যি বস্তু ইউজ কৰে বা টাচ কৰে, তেখেতৰ সেই টাচ কৰা বস্তুটোত মানে যিকোনো বস্তু আপুনি এইটো ভাবি ল'লে হ'ল যে কি বস্তু দিনটোত এজন মানুহে ইউজ কৰিব পাৰে বাহিৰলৈ গ'লে বা তেনেকুৱা। তো ছেকেণ্ড মানে ভাইৰাছ নলগা মানুহ এজনে আহি যদি সেই বস্তুটো টাচ কৰে, ইউজ কৰে, যেনে লিফ্ট হওক, ৰিম'ট, টিভি ৰিম'ট হওক, বাহিৰৰখিনি বাহিৰত, তাৰপিছত যথেষ্ট এনেকুৱা বস্তু থাকে দিনটোত মানুহ এজনে যলৈকে যায় তলৈকে সেই ভাইৰাছ থকা মানুহজন। তো সেই ভাইৰাছটো তাত 12 ঘণ্টালৈ জীৱিত থাকে, আৰু সেই 12 ঘণ্টাৰ ভিতৰত সেই বস্তুটো যিজন মানুহে আহি টাচ কৰে তালৈকে স্প্ৰেড হৈ যায়। তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্ফিউটো ঘোষণা কৰাৰ আঁৰত বৈজ্ঞানিকসকলৰ পৰা জানি এইটো কাৰণে ঘোষণা কৰিছে যে এই 12 ঘণ্টা আমি যদি সঁচাকৈ ঘৰৰ পৰা নোলাওঁ আৰু গোটেই মানুহবোৰ যদি সিদিনাখন সেই কথাটো আমি ফ'ল' কৰোঁ, 12 ঘণ্টা বা 14 ঘণ্টা যদি আমি ঘৰৰ ভিতৰৰ পৰা নোলাওঁ, ঘৰৰ ভিতৰতে থাকোঁ, তাৰ পৰা সেই যিখিনি ভাইৰাছ লাগিছিলে ইণ্ডিয়াখনত স্প্ৰেড হ'বলগীয়াকৈ, তো সেই ভাইৰাছখিনি মৰি থাকিব। তো যেতিয়ালৈকে যিমানৰ হৈছে সিমানলৈকে থাকিব, হয়তো তাৰ পৰা আৰু বহুত ব্যক্তিলৈ বাঢ়ি নাযায়। তাৰ বাবে এই কাৰ্ফিউটো ঘোষণা কৰা হৈছে, আৰু এই কাৰ্ফিউটো আমি কৰাটো বহুত ভাল। আমি ফেচবুকত যিমান ভাল কথা কৈ থাকিলেও কিবা ক'লেও নহ'ব, সিদিনাখন বহুত কাম আছে, বহুতৰ বহুত ইম্পৰ্টেণ্ট কাম, বহুত কাম আছে, কিন্তু সেই সকলোবোৰ বাদ দিব লাগিব। কাৰণ আজি ইটালী আৰু চাইনাৰ নিউজবোৰ চালে আমি যিটো ফিল কৰোঁ সেইটো হয়তো ইণ্ডিয়াত নহওক, আৰু তেওঁলোকৰ যিটো পৰিস্থিতি, আৰু ইটালীয়ে আজি নিউজবোৰ সেইটোৱে কৈ আছে যে লাষ্ট 10 দিনত সেইখন দেশে যিটো কৰিব নোৱাৰিলে সেইটো আমি কৰিবলৈ এতিয়া আমাৰ সময় বহুত আছে, বহুত। তো সেইখিনিতে আমি এইখিনি কাম কৰাটো বিৰাটেই জৰুৰী। আৰু কৰোণা ভাইৰাছ হোৱাৰ কাৰণ যিটো মানে চাফ চিকুণতাৰ কথা কোৱা হয় সাধাৰণতে, যে হাত ধুব লাগে, মাস্ক লগাব লাগে, চাবোন বা হেণ্ড ৱাছেৰে হাত ধোৱাটো বিৰাটেই জৰুৰী। এইটো অকল কৰোণা ভাইৰাছ হৈছে বুলি আমি যে আজি ছাডেনলি হাত ধুম, চাবোনেৰে চাফ চিকুণতা ৰাখিম, কৰোণা ভাইৰাছ যাতে নহওক আমি ভয় খাই গৈছোঁ, তেনেকুৱা নহয়। একচুৱেলি চাফ চিকুণতাটো আমাৰ জীৱনটো চাফ চিকুণ হৈ থকাটো বহুতে দৰকাৰী। ছাডেনলি কৰোণা ভাইৰাছ হৈছে বুলি যে আমি ইমান চাফা হ'ম তেনেকুৱা নহয়। আমি সদায় চাফা থকাটো জৰুৰী, আৰু প্ৰত্যেকজন মানুহে তেনেকুৱা চাফা থকাটো বহুতেই বেছি জৰুৰী। তো চাফ চিকুণতাটো ৰাখিব লাগে। আৰু যদি জ্বৰ কাহ এইবোৰতো নিউজ আমি পায়ে আছোঁ, যদি জ্বৰ কাহ ছাডেনলি এনেকুৱা এজন মানুহৰ হয়, তো ডক্তৰৰ পৰামৰ্শটো লোৱাটো বহুত জৰুৰী, ভয় খাব নালাগে। তো ইণ্ডিয়াখন ছেভ হ'বগৈ আমি যদি এইখিনি কাম কৰোঁ। আৰু 22 মাৰ্চৰ যিটো কাৰ্ফিউ সেইটো আমি পালন কৰাটো বহুতেই জৰুৰী। আমি 14 ঘণ্টা নহয়, একচুৱেলি পাৰিলে 24 ঘণ্টাও আমি ঘৰত থাকিবলৈ সাজু হ'ব লাগে, কাৰণ কিয় দেশৰ এনেকুৱা পৰিস্থিতিত আমি কাম কৰিব লাগিব এনেকৈ, আৰু আমাৰ এইটো একো ডাঙৰ কাম নহয়। আমি ঘৰ এখনত বন্দী হৈ থাকিব লাগে এদিনৰ কাৰণে, সেইটো থাকিব পাৰিলে ভাল। কাৰণ ইটালী আৰু চাইনাৰ দৰে অৱস্থা যাতে আমাৰ ভাৰতত নহওক, সেইটো কামনা কৰিলে নহ'ব, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে নহ'ব। ভগৱান আমি এতিয়া নিজে, আমি যদি এদিনৰ কাৰণে বা দুদিনৰ কাৰণে ঘৰৰ ভিতৰত সোমাই থাকোঁ, সঁচাকৈ ইণ্ডিয়াখনৰ পৰিস্থিতি অকণো বেয়া নহয়। তো আমি সেইটো কাম কৰাটো বহুত জৰুৰী। এইখিনি আছিলে ক'ব লগা। তো বাছ এইখিনি কৰোঁ আৰু চাফ চিকুণতা, এতিয়া কৰোণা ভাইৰাছটো ঠিক হৈ যাব, তাৰপিছত আমি আকৌ আগৰ দৰে ঘূৰি আহিলে নহ'ব, সদায় চাফ চিকুণত থকাটো বহুত জৰুৰী। বাছ চলো, বাই বাই।